নমস্কাৰ গাইজ, আপোনালোকে চাই আছে ধুবছ ৱাল। তো এতিয়া স্কুলৰ কাৰণে দেৰি হৈছে, 9টা বাজিলে আৰু মই গাটো ধুই কিনে জল্দি ওলাই যাম। আৰু আজি আমাক ক'ত নিয়াৰ কথা আছে আৰু ৰেবেলি বেজি আনিব লগা আছে। তো জল্দি চাই থাকক ভিডিঅ'টো, তো চাই থাকক গাইজ। আমি মেডিচিন এটি লৈ লওঁ। এইটো আমাৰ কুকুৰৰ মালিকে চব জানে। ৰেবিচ চেবিচ এইবিলাক গোটাই লৈ লওঁ। ঘৰ যায় কিনে তাৰমানে কুকুৰো বেজি চব গৰুৰ ডাক্তৰ, ছাগল ডাক্তৰ এইবিলাকো মাৰিব পাৰে। তো ঘৰত ডাক্তৰ আছে এনেকুৱা গাঁৱত, তো তাৰ পৰা মাৰি ল'ম মজাকে। আৰু গাইজ আজি মানে আমাৰ ক'ৰবাত ক'ত নিব, আমাক সৰুসজাই ষ্টেডিয়ামত নিব। মানে মই তেনে সৰুসজাই ষ্টেডিয়াম বুলি ক'লো আমাক, কিন্তু সৰুসজাই ষ্টেডিয়ামত নিয়া নাছিল, আমাক ইন্দিৰা গান্ধী এথলেটিক ষ্টেডিয়ামত নিছিল। তো মই ভিডিঅ'টোত সৰুসজাই ষ্টেডিয়াম বুলি কৈছিলোঁ। তো সৰুসজাই ষ্টেডিয়ামটো কাটি দিম আৰু তাৰ এথলেটিক ইন্দিৰা গান্ধী এথলেটিক ষ্টেডিয়াম হ'ব। তো চাই থাকক। এতিয়া আমি আৰ্মিৰ গাড়ীত বহি আছো। তো এতিয়া নদফা উঠি দিলে নাই, এতিয়া নামি যাব নোৱাৰো। নামি গৈ দেখোন খেলা আছে, খেলা দেখাম আৰু এখনে গাড়ী লাগছি পুলিচৰ পাছত, আৰ্মিৰ পাছত উঠি এটা খাতুন আছে। তো গাইস আর্মি গাড়ি চলে আছে, চাব পাৰে আর্মি গাড়ি চলে আছে। আর্মির গাড়ি ফার্স্ট টাইম গাইজ ইয়াতে কিবা সোসাইটিত অলপ এক্সিডেণ্ট হৈছে, কিবা হৈছে গম পোৱা নাই। এনে ওপৰে গেলো আৰু চাই কিনে কিবাটো হৈছে। ইয়াতে আগৰ ফালে গ্লাছখন চাওক বেয়াকৈ গৈছে একেবাৰে। এতিয়া নাই মই জনা পামে আৰু ছাৰ হাত আছে নে ক'ব কথা লাজ লাগে আৰু কিবা ক'ব পাৰেতো আমি ডাইৰেক্ট কাটি যায় দেখে। তো চাই থাকক আৰু ছাৰ হাত আগৰ ফালে আছে। Two souls colliding, we shared the pieces. Now we fueled the flames, but we're still learning to trust. It's never. So guys, আমি যাই আছো জমনি কৰি এটা খাইদ আছে কে ক'ত পাগল বৈ পাৰ হৈ যায় দলে বাঘ আছে। কি কম আৰু যাই আছো। এই পণ্ডিত মানুহ। It's never enough, burning me up. তো গাইছ আমি শৰাইঘাট দলং পালো। তো এইটো আমাৰ ব্ৰহ্মপুত্ৰ নদী, ইয়াতে একদিন সাঁতুৰি পাৰ হ'ব কাৰণে আহিম, হয় নে নহয়? সংগতকৈ ফাৰ্ষ্ট যাম। তো ব্ৰিজ Don't fight the fire, too much too fast to burn out. কেনেকৈ চাই আছা দেখোন দলং খান দেই। That's how we walk the wire, love. Don't make me read your mind, I know it. তো গাইছ এই চাইডে আমাৰ ব্ৰিজ বনাই আছে, সেইকাৰণে আমাক এই চাইডে এনেকৈ যাব লগাই। ৰ'ব এই চাইডে ব্ৰিজ বনাই আছে, ব্ৰিজ। Trust, learn to trust. It's never enough. তো গাইছ আমি যাই আছো আৰু আগৰ ফালে চাব নেকি গুৱাহাটীত যাম। তো গুৱাহাটী যাম, কিটান বা ভাঙে আৰু কিটান যাই পাওঁ আমি। কেনে লাগছি যাম। চকৰি চাই আছে, চকৰি চাই আছে। এনেকুৱা কিয় মানে তই এনেকুৱা কিয় তাকেতো আপি চকৰি চাই আছা, গম পাইছো। তাকে গাইছ ক'ত ইমান দূৰত বহি আছে, ক'ত গেলি চকু গেছি এনে কি চাই আছা? খেলা শেষে হ'ব, যাই পাওঁ গেলি। ছাৰ যাই পাওঁ গেলি খেলা শেষে হ'ব। চাইডে দিল্লী পাব্লিক স্কুল এইবিলাক স্কুল গোটাই গাড়ী ছুটি হৈ আছে। এন্দক চাকে এন্দক চকুৰে চকু সেই চাইডে এতন চকু সেই চাইডে কি কম আৰু চাওঁ তো গাইছ আমি পাই গেলো। বহুত ছোৱালী জোকালে, তই জোকে ছাৰ এইবাৰ পাই। Burning me up. আমাক লাইন পাতি নি আছে। কেনে অনুভৱ তোমাৰ?
খোজকাঢ়া অনুভৱ ইয়াতে আছে ষ্টেডিয়াম, আমি তাকেলি যাম। মেঘ খান চাই গাইজ, কি মজা দেখা আছে মেঘ খান। এনে ভালে লাগব যায়, কিন্তু অলপমান ৰ'দটো অভাৰ দি আছে, অলপ ৰ'দটো কমালে ভাল লাগিল হয়। মই ৰ'দটো কম থকাৰ কাৰণে আহিছিলোঁ, এইটো শুনে একেবাৰে কপে দিছে একেবাৰে মূৰ্তি কাৰণে ধৰিব ক্ৰিকেট বল দে এইটো ক্ৰিকেট বল। বৰষুণ আছিলো গাইজ আমাৰ আৰ্মি আমাক কে আনছি মানে আমাৰ মানে আৰ্মিৰ আণ্ডাৰত লৈছে, সেইকাৰণে সিদিনাখনো আনছি দেখাবা 14 আগষ্ট আছিল নেকি সিদিনাখনো আনছি। তো আজি আমাক আনিলে আৰু ক'বা ডাঙৰ ফালে এটা মস্ত ডাঙৰ বল আছে আৰু তাক গড়ে খোজকাঢ়ি আছে চাওক। এইটো বল এই গৰমত থিয়াকে সোমাই আছে ভিতৰত। তো গাইজ আমি সোমালো গেটটোৰ ভিতৰত, গেট 25। তো ব'লো একেবাৰে ওপৰৰ ফালে উঠি আছোঁ, মজা লাগব। তো আমাৰ স্কুলত চলি এইবিলাক আহি আছে। তো আগৰ ফালে আছে ষ্টেডিয়াম, দেখাই আছোঁ। চাফা চাফা লাগছে দেখোন। তো গাইজ আহি গেলো আমি খেলাত। ইনজুৰ হ'লে আহাৰ লগে লগে আমি বেয়াত লাগি নেকি আহাৰ লগে লগে ইনজুৰ হ'ল। তো এনেকে আহে মেডিকেল দাউৰি কিনে, আমিতো দেখা নাছিলোঁ, আজি ফাৰ্ষ্ট দেখিলোঁ। গাইজ আমি আহি গ'লোঁ ইন্দিৰা গান্ধী ষ্টেডিয়াম। তো খেলা চলি আছে, চাই আছোঁ। কিমান টাইম চলিব খেলা? তো চাওক আৰু আগৰ ফালে দেখাওক। খেলা তাই খেলা চাই আছ নে কি বেলেগ চাই আছ? খেলা চাও দেখাই নাই তোমাক। এইটো ফটো উঠিম বুলি ষ্টেটাছ আৰু এই হাফ টাইম চলছে, এতিয়া হাফ টাইম। মেম চেম আছে লাজ লাগে কথা হবা। গোল হ'ব আমাৰ, গোল গোল। আমাৰ কেমেৰামেন। তো আমাৰ খেলা চলি আছে, চাব পৰা খেলা আমাৰ এনে হালিয়াতে আমি শ্বেয়াৰ কৰি আছোঁ, কিন্তু আমাৰ নিলে হয় আৰ্মি নিলে কেতিয়া আৰ্মিৰ, কিন্তু নিলেতো ভাল লগা নাই খেলা চাই। এই হালিয়া এটা মালক ভাল লাগছে, মজা কৰিলোঁ একেবাৰে। 4 নম্বৰ এইটো যাই আছে। আনতে গেলো পানী আনতে গেলো, যাই কিনে আকৌ পানী লগত চিঙিৰাও আছে। কি কণ্টেণ্ট উঠা চিঙিৰা ভিতৰত 50 টকা, আধা ভিতৰি পানী আমি 10 টকাকৈ খাওঁ, 30 টকা নাখাওঁ চাল লগানে থাকিম। আমি খেলা চাই কিনে ওলাই আহিলোঁ আৰু এতিয়া ঘৰত যাওঁ। সিদিনা দেৰি হৈছিল, আজি অলপ কামটাই হ'ল, বেছি সেই গগেল নধলা আৰু অলপমান। তো যাওঁ আৰু আমাৰ বাছে তাতে আছে, এই যাতে ভাগাৰে দোকাৰে আকৌ ভাল নালাগিল আহিলে, আকৌ ভাল লগা নাই আহিলে, সেইবোৰ আহিলোঁ আৰু চিনি পোৱা নাই কাৰণে। তো এতিয়া ঘৰত যাই আছোঁ, ঘৰত যাই কৈ আছোঁ কি হ'ল। তো বোলক ভাগৰ লাগিছে বেয়া। এতিয়া আমি ৰঙিয়া পাব, এতিয়া গায়ক চাওক, গায়ক এইবিলাক দেখা পাইছে নাই না? নামি কিনে এলৰ কথা পাতি অলপমান লগত। তো গাইজ এতিয়া ঘৰ আহি পালো। তো আজি সিমান সাজ একো আছে, আজি অকল খেলা আছিল আৰু একদিন দিছিল। সিদিনা মানে হিমন্ত বিশ্ব শৰ্মা আছিল আৰু পাপন দা আছিল। তো সিদিনা ভাল লাগছিল অলপমান। আজি ফুলকান্ত আহিলো। তো এতিয়া অলপমান ৰেষ্ট লওঁ, বহুত ভাগাৰে আছো। যদি ভিডিঅ'টো ভাল লাগিছে লাইক ছাবস্ক্ৰাইব কৰিব আৰু এটা নতুন ভিডিঅ' লৈ টাটা বাই বাই। অ' মই তামাম ভোক লাগছি, ভাত দি।